বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ছোৱালী ভৱানী অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোক দেখি গমে পাইছে চাগে, আজি মই জাতীয় পোছাক পৰিধান কৰিছোঁ। মানে আমি নগাঁৱত আহিছিলোঁ, বৰদোৱা শংকৰদেৱৰ যিহেতু জন্মস্থান আৰু ইয়াতে মানে নামঘৰ সত্ৰ আছে, সেইকাৰণে আমি ইয়ালৈ আহিছিলোঁ আজি সপৰিয়ালে। এতিয়া ভিতৰত সোমাই যাম, ইয়াত দেখাই পাইছে চাগে, ইয়াতে লিখা আছে জাতীয় পোছাক পৰিধান কৰিব। ক্ষীৰতে থাপিৰো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম হৃদয়ত। এতিয়া আমি এই সত্ৰৰ মাত্ৰ চৌপাশটো চাই ল'ম আৰু হৰি নামৰ ৰসে। এতিয়া আমি ককাজনৰ পাছে পাছে গৈ আছোঁ। ককাই আমাৰ মানে গোটেই বৰদোৱা থানখন দেখাই দিব বিচাৰিছে, লগতে বুজাই দিব। হালিয়া আশ্ৰয় তাহাঁতৰ অধিগুৰু পুস্তকৰ বিষয়। যেতিয়া কাগজ নাছিল, গুৰুজনে 60 গছৰ ছাল কাটি কাগজ বনাই তাত তুলসী ৰস, গোমূত্ৰ এই তিনিটা চিয়াহী কৰি সেই শিলতে বহি শাস্ত্ৰ লিখিছে। এজোপা বয়স 600 বছৰ আৰু ইয়াৰ পুলি হ'ল সেইটো। হয়, 600 বছৰ, এজোপা বছৰ 600 বছৰ লিখা যাচ্ছে। এইফালে সেইফালে দুইটা কি কি পাতে? দুই ভাগতে গুৰুজনৰ পদচিহ্ন আছে। নামৰ সিটো আছে, ইয়াতো আছে। মানে নামৰ পিছত তোমালোকে চাহ বাঢ়িব, বুজিছা? আমাৰ ভৰি চাপটো আছে শিলৰ ওপৰত। শিলৰ ওপৰত আছে ভৰি চাপ। এইটো নাম হ'ল ত্ৰিমণি জান, বুজি পাইছেনে? আগতে আমাৰ শান্তিজান আছে, সেই দলঙে ফালে সেয়া হ'ল শান্তিজান। তাৰ কিনাৰতে সতী ৰাধিকা মন্দিৰ আছে, বুজিলা? গুৰুজনে সতী পৰীক্ষা কৰিছিল। 3টা কাঠি পলত পানী আনি যোনগৰাকী গানটো বন্ধ কৰিব তাৰ নাম সতী ৰাধিকা হ'ব। এইটো পাইছোঁ। তেতিয়া এজন দাস সম্প্ৰদায়ৰ মাইকী মানুহ আহিলে, তোলে বা পানী কৰিব পাৰিমনে? তোলে পাৰিবা। তেতিয়া তেওঁ 3টা কাঠি পলত পানী আনিলে, 2টাত আহিল, এটাত নাহিল। তেতিয়া গুৰুজনে ক'লে তোমাৰ কিবা দোষ আছে। তেতিয়া তেওঁ ক'লে যে মই এদিন কলপাত কাটি থাকোঁতে মোৰ মূৰৰ অনিখন ভনীৰ আগত খৰি পৰি, সেই বাটটো কাটি নেক্সট বাৰ 3টা কাটি পলত পানী আনি সেই শান্তি যাওঁতে জানটো বন্ধ কৰি থ'লে। বন্ধ কিয় কৰিলে? গুৰুজনে ভাবিলে এই জানটো যদি খোলা থাকে ব্ৰহ্মপুত্ৰ আহি গংগাক বিয়া পাতি লৈ যাব, সেইকাৰণে তাতে জানটো বন্ধ কৰি থ'লে। আৰু ত্ৰিমণি নামটো হ'ল যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীয়ে দা কাপে এলাই আহিছিল, ঘূৰি যাওঁতে ৰুক্মিণী তামোল খোৱা চুনতে মৃত্যু এই পুখুৰীত পৰি গ'ল। পৰি যোৱাৰ কাৰণে তাৰ নাম হ'ল ত্ৰিমণি। এয়া হ'ল উত্তৰে 81 গংগা ভক্তি কৰিব। মধ্যৰাতি নমানন্দ শ্ৰীমন্ত শংকৰ। যেতিয়া পানী নাছিল, ইয়াৰ মাজতে এজোপা বটবৃক্ষ গছ আছিল। এই বটবৃক্ষ গছৰ তলতে গুৰুজনে ভকত বহুৱাই লৈ 7 দিন 7 ৰাতি নাম কীৰ্তন কৰিলে পানী ল'বৰ কাৰণে।
শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বজ্ৰপাতলৈ দবাই দিলে। সেই বজ্ৰপাতলৈ দবোৱাৰ কাৰণে তাৰ নাম হ'ল বটদ্ৰজা, আৰু ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা। আৰু যেতিয়া শ্ৰীকৃষ্ণ আহি জীয়াইছিল, জীয়াওঁতে শ্ৰীকৃষ্ণৰ ধনুখন এই বজ্ৰপাতলৈ পেলাই থৈছিল। পেলাই দিয়াৰ কাৰণে পুখুৰীটো ধুনীয়াকৈ হ'ল। এইটো 52 বিঘা আছে পুখুৰীটোত হয়। আৰু সেই যে ঘৰটো দেখিছে, তাত আমাৰ 160 বিঘা মাটি আছে থানৰ। এই মাজতে বৰদোৱাত অমিত শ্বাহ আহিছিল, চেণ্ট্ৰেল মন্ত্ৰী, তেখেতে তাত শংকৰদেৱ কলাক্ষেত্ৰ বনাইছিল। আগৰখিনি ৰামকান্ত বাবুদিদা টাকা দাও বান্ধৱীসকল, আজি মই ভিডিঅ'টো মোৰ বৰদোৱাৰ পৰা আৰম্ভ কৰিলোঁ। তো আপোনালোকক এই দেখাই পালে চাগে, মানে ইয়াৰে যিজন ধৰক ভকত আছে আৰু সেই ভকতজনে মই এইখিনি বস্তুখিনি দেখাই দিলে, অকণমান বুজাই দিলে, আপোনালোকক দেখাই দিলোঁ। আৰু এতিয়া আমি অকণমান যাম আৰু অলপ এনেকৈ ঘূৰিম। এয়া আমি সকলো সপৰিয়াল আৰু গুৰুজনাৰ যিহেতু সত্ৰস্থানলৈ আহিছোঁ, তো আমিতো জাতীয় পোছাক পৰিধান কৰিবই লাগিব। আৰু আছে ভিতৰত আছে বৰদোৱা সত্ৰবোৰ। এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ যাম, মহামৃত্যুঞ্জয় মন্দিৰ। তে চাই থাকিব, তে হওক আমাৰ লগত। আজি সঁচাকৈ বহুত ভাল লাগিল দেই। আমি সত্ৰখনত এই ফাৰ্ষ্ট আহিছিলোঁ, বহুত ভাল লাগি গৈছে। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ যাম। দুচকুৰে কাজলত এশাৰ মৰম, তিনিওঠাত নাচে তোমাৰ গুলপীয়া যৌৱন। মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোঁ। এয়া মোৰ পিছফালে চাগে দেখাই পাইছে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। এতিয়া আহক। বান্ধৱীসকল, আজি মই মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিল, মনটো একদম পবিত্ৰ পবিত্ৰ লাগি গৈছে। তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই বন্ধু বান্ধৱীসকল।